ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনাক কেইটামান কথা কৈ আছোঁ। হয়, আপুনি যে চাই আছে, মোৰ কথাবোৰ আপোনাৰ ভাল লাগিব পাৰে, বেয়াও লাগিব পাৰে। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব এণ্ড ভিডিঅ'টো শ্বেয়াৰ কৰিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। মাননীয় মুখ্যমন্ত্ৰীয়ে যে হাজাৰ হাজাৰ পৰিয়ালক গৃহহীন কৰিছে, সেই মানুহবোৰ কেনে অৱস্থাত আছে আপোনালোকে খবৰ লৈছেনে? আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই খবৰ লৈছেনে? নাই লোৱা। সেই পৰিয়ালবোৰত যে শ শ শিক্ষাৰ্থী আছে যিসকলে হায়াৰ ছেকেণ্ডেৰী আৰু মেট্ৰিক পৰীক্ষা দিব, সিহঁতে কি কৰিব? লেখাপঢ়াৰ চিন্তা কৰিব নে সিহঁতে ঘৰ দুৱাৰ ভাঙাৰ চিন্তা কৰিব? সেই ছাত্ৰ ছাত্ৰীবোৰৰ ভৱিষ্যত কেনেকুৱা অন্ধকাৰ হ'ব চাওক আপোনালোকে। সেই ছাত্ৰ ছাত্ৰীবোৰৰ ন্যায় হৈছে নে অন্যায় হৈছে আপোনালোকে কমেণ্ট কৰি জনাব। সেয়ালৈ কিন্তু মাননীয় হিমন্ত বিশ্ব শৰ্মাৰ কোনো মাথা ব্যথা নাই। ৰাইজ, আপোনালোকে ভাবিছেনে যে হাজাৰ হাজাৰ বিঘা মাটি উদ্ধাৰ কৰি ৰাইজৰ বাবে কি মংগল কৰিলে? একো কৰা নাই, কেৱল নিজৰ হাততহে কৰি আছে। তথাপি আমি এটা কথা বুজা নাই যে হিমন্ত বিশ্ব শৰ্মাৰ কথাত ৰাইজে বাহবা দি সেইবোৰ কথাত সন্মতি দিয়ে কেনেকৈ? ৰাইজ, আপোনালোকে যদি সেই ঠাইবোৰত যায়, যি ঠাইবোৰত হাজাৰ হাজাৰ মানুহক গৃহহীন কৰিছে, আপুনি চালে ক'ব কি কৰুণ অৱস্থা। আপোনাৰ এনে অৱস্থাবোৰ চকুলো ওলাই যাব। কিন্তু আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ একো নহয়, তেওঁৰহে ভাল লাগে। আপোনালোকে নিশ্চয় চিনেমাত চাইছে, গুণ্ডাবোৰে নিৰীহ মানুহবোৰক মাৰি থাকে। বিশিষ্ট গুণ্ডাটোৱে নিৰীহ মানুহবোৰৰ কৰুণ অৱস্থা চাই নিজে তৃপ্তি আৰু আনন্দ অনুভৱ কৰে। তেনে অৱস্থা আজি আমাৰ অসমৰ। কিছুমান মানুহ আছে যিবোৰে কয় সিহঁতক মাৰি আছে, মোকতো মাৰা নাই। চিন্তা নকৰিব, কালি আপোনাৰ পালা আহিব। স্বাৰ্থপৰ মানুহৰ কোনো আপন ধৰ্ম নাই। ৰাইজ, আপোনালোকে নিজে নিজক প্ৰশ্ন কৰিব যে আপোনালোকে আভ্যন্তৰীণ শান্তিত আছেনে? যদি শান্তিত আছে কমেণ্টত হয় লিখিব আৰু শান্তিত নাথাকিলে নাই বুলি লিখিব। ধন্যবাদ সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে।